জীৱন সলনি কৰিব পৰা জাপানীসকলৰ 10টা অভ্যাস। জাপান বিশ্বৰ ভিতৰতে অন্যতম শৃংখলাবদ্ধ, পৰিষ্কাৰ আৰু উৎপাদনশীল দেশ। ইয়াৰ আঁৰত কেৱল উন্নত প্ৰযুক্তি নহয়, বৰঞ্চ মানুহৰ দৈনন্দিন জীৱনত গঢ়ি উঠা কিছুমান শক্তিশালী অভ্যাসো আছে। এই অভ্যাসবোৰ যিকোনো ব্যক্তিয়ে নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰে। প্ৰতিদিনে অলপ অলপ উন্নতি। কাইজেনৰ অৰ্থ হৈছে অবিৰাম উন্নতি। জাপানীসকলে বিশ্বাস কৰে যে একেবাৰে ডাঙৰ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই। সৰু সৰু উন্নতিয়ে সময়ৰ লগে লগে ডাঙৰ সফলতা আনে। উদাহৰণস্বৰূপে, যদি আপুনি দৈনিক 10 মিনিট পঢ়ে, বছৰৰ শেষত আপুনি বহু কিতাপ শেষ কৰিব পাৰিব। যদি প্ৰতিদিনে 5 মিনিট খোজ কাঢ়ে, সেয়াও স্বাস্থ্যৰ বাবে ডাঙৰ লাভ হ'ব। কেনেকৈ আৰম্ভ কৰিব? দৈনিক 1% উন্নতিৰ লক্ষ্য ৰাখক। একেবাৰে সৰু লক্ষ্য নিৰ্ধাৰণ কৰক। নিয়মানুৱৰ্তিতা বজাই ৰাখক। কাইজেনে আমাক শিকায় যে সফলতা কোনো এটা ডাঙৰ কামৰ ফল নহয়। ই বহু সৰু অভ্যাসৰ সমষ্টি। ইকিগাই, জীৱনৰ উদ্দেশ্য বিচাৰি পোৱা। ইকিগাই মানে হৈছে জীৱন যাপন কৰাৰ কাৰণ। প্ৰতিজন মানুহৰ জীৱনত কিবা এটা উদ্দেশ্য থাকিব লাগে। ইকিগাই 4টা বিষয়ৰ সংযোগস্থল। আপুনি কি ভাল পায়, আপুনি ক'ত দক্ষ, পৃথিৱীৰ কি প্ৰয়োজন, ক'ৰ পৰা আয় কৰিব পাৰে। যিসকলে নিজৰ ইকিগাই বিচাৰি পায়, তেওঁলোক সাধাৰণতে অধিক সুখী আৰু অনুপ্ৰাণিত হয়। অচজি, নিয়মিত পৰিষ্কাৰ-পৰিচ্ছন্নতা। জাপানৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শ্ৰেণীকোঠা নিজেই পৰিষ্কাৰ কৰে। পৰিষ্কাৰ পৰিৱেশে মানসিক চাপ কমায়, মনোযোগ বৃদ্ধি কৰে, উৎপাদনশীলতা বঢ়ায়। দৈনিক 10 মিনিট ঘৰৰ এটা অংশ পৰিষ্কাৰ কৰক। লাহে লাহে গোটেই ঘৰটো সুসংগঠিত হৈ পৰিব। হাৰা হাচি বু, 80% পেট ভৰাকৈ খোৱা। জাপানৰ বিশেষকৈ অকিনাৱা অঞ্চলত এই নীতি খুব জনপ্ৰিয়। ইয়াৰ অৰ্থ পেট 80% ভৰিলেই খোৱা বন্ধ কৰক। লাভ: অতিমাত্ৰা খোৱা কমে, ওজন নিয়ন্ত্ৰণত থাকে, হজম ভাল হয়। লাহে লাহে খাওক আৰু শৰীৰৰ সংকেত শুনিবলৈ শিকক। Shinrin-Yoku বা বনস্নান। ইয়াৰ অৰ্থ হৈছে বনৰ মাজত সময় কটোৱা। আজিৰ ব্যস্ত জীৱনত আমি মোবাইল আৰু স্ক্ৰীনত বেছি সময় দিওঁ। প্ৰকৃতিৰ মাজত সময় কটালে মানসিক চাপ হ্ৰাস হয়, মন শান্ত হয়, ৰক্তচাপ কমিব পাৰে। সপ্তাহত অন্ততঃ এবাৰ পাৰ্ক বা গছ-গছনি থকা ঠাইত খোজ কাঢ়ক। কাকেইব, সচেতনভাৱে ধনৰ ব্যৱস্থাপনা। কাকেইব হৈছে জাপানী বাজেটিং পদ্ধতি। খৰচ কৰাৰ আগতে নিজকে সোধক, মোৰ বাবে এইটো সঁচাকৈয়ে প্ৰয়োজন নেকি? ইয়াৰ বিকল্প আছে নেকি? ই মোৰ জীৱনত মূল্য যোগ কৰিব নেকি? মাহৰ আৰম্ভণিতে আয়, সঞ্চয় আৰু খৰচ লিখি ৰাখক। হেবিট নম্বৰ 7, মত্তেইনাই, অপচয় নকৰা। ধৰি লওক, আপুনি এটা ভাতৰ থালি লৈছে, খাব নোৱাৰিলে আধাখিনি পেলাই দিলে, বা নতুন কাপোৰ কিনিলে পুৰণি কাপোৰবোৰ ব্যৱহাৰ নকৰাকৈ থৈ দিলে। জাপানীসকলৰ মতে এইটো কেৱল অপচয় নহয়, এইটো কৃতজ্ঞতাৰ অভাৱ। তেওঁলোকৰ এটা শব্দ আছে, মত্তেইনাই। ইয়াৰ অৰ্থ যি বস্তুৰ মূল্য আছে তাক অপচয় কৰাটো দুখজনক। এই চিন্তাধাৰা কেৱল বস্তুৰ ক্ষেত্ৰতেই নহয়, সময়ৰ ক্ষেত্ৰতো, প্ৰতিভাৰ ক্ষেত্ৰতো, সুযোগৰ ক্ষেত্ৰতো। বহু মানুহে কয়, মোৰ ওচৰত সময় নাই। কিন্তু দিনটোত কিমান ঘণ্টা মোবাইলত স্ক্ৰল কৰিলে, সেইখিনি সময়ৰ কি হ'ল? মত্তেইনাই আমাক সোঁৱৰাই দিয়ে, প্ৰতিটো বস্তুৰ মূল্য আছে, প্ৰতিটো মিনিটৰ মূল্য আছে, প্ৰতিটো সুযোগৰ মূল্য আছে। যেতিয়া আপুনি এই মূল্য বুজিবলৈ আৰম্ভ কৰিব, জীৱন সলনি হ'বলৈ আৰম্ভ কৰিব। হেবিট নম্বৰ 8, শচীন, শিক্ষাৰ্থীৰ মন। এবাৰ এজন বিখ্যাত জাপানীজ জেন গুৰুৰ ওচৰলৈ এজন বিশ্ববিদ্যালয়ৰ অধ্যাপক আহিল। অধ্যাপকজন অত্যন্ত জ্ঞানী আছিল। তেওঁ বহু কিতাপ পঢ়িছিল, বহু ডিগ্ৰী লাভ কৰিছিল। তেওঁ গুৰুজনক ক'লে, মই জেনৰ বিষয়ে অধিক জানিব বিচাৰোঁ। গুৰুৱে একো নক'লে, মাত্ৰ চাহ বনাই আনিলে। তাৰ পিছত অধ্যাপকজনৰ কাপত চাহ ঢালিবলৈ আৰম্ভ কৰিলে। কাপ ভৰি গ'ল, কিন্তু গুৰুৱে ঢালিয়েই থাকিল। চাহ উফন্দি টেবুলত পৰিবলৈ ধৰিলে। অধ্যাপকজন আচৰিত হৈ গ'ল। কাপটো ইতিমধ্যে ভৰি গৈছে আৰু চাহ ভৰাব নোৱাৰে।
গুৰুৱে হাঁহি মাৰি ক'লে, ঠিক সেইদৰে আপোনাৰ মনটোও ইতিমধ্যে নিজৰ জ্ঞান আৰু ধাৰণাৰে ভৰি আছে। নতুন কিবা শিকিবলৈ হ'লে প্ৰথমে কাপটো খালী কৰিব লাগিব। এইটোৱে হৈছে শচিনী, অৰ্থাৎ বিগিনাৰ্ছ মাইণ্ড বা শিক্ষাৰ্থীৰ মন। জীৱনত বহু সময়ত আমি আগবাঢ়িব নোৱাৰোঁ কাৰণ আমি ভাবোঁ, আমি জানো, মই আগতেই চেষ্টা কৰিছোঁ, ই কাম নকৰে। এই চিন্তাবোৰেই নতুন সুযোগৰ দুৱাৰ বন্ধ কৰি দিয়ে। সফল মানুহৰ এটা বিশেষ গুণ থাকে। তেওঁলোকে কেতিয়াও শিক্ষা বন্ধ নকৰে। যিমানেই অভিজ্ঞ নহওক কিয়, তেওঁলোকে নিজকে শিক্ষাৰ্থী বুলি গণ্য কৰে। ভাবকচোন, এটা সৰু শিশুৱে কেনেকৈ খোজ কাঢ়িবলৈ শিকে। পৰি যায়, আকৌ উঠে, আকৌ পৰে, আকৌ চেষ্টা কৰে। কিন্তু শিশুটোৱে প্ৰথমবাৰ পৰাৰ পিছত যদি কৈ দিলেহেঁতেন, এইটো মোৰ দ্বাৰা সম্ভৱ নহয়, তেন্তে সি কেতিয়াও খোজ কাঢ়িব নোৱাৰিলেহেঁতেন। শচীনে আমাক শিকায়, জীৱনত সদায় নতুনকৈ শিকিবলৈ সাজু থাকক। কাৰণ যিদিনাখন আপুনি শিকা বন্ধ কৰিব, সিদিনাই আপোনাৰ বিকাশ বন্ধ হ'ব। হেবিট নম্বৰ 9, গমন, ধৈৰ্য আৰু সহনশীলতা। যেতিয়া মই আপোনাক এটা প্ৰশ্ন সুধিম, আপোনাৰ জীৱনত কেতিয়াবা কঠিন সময় আহিছেনে? হয়তো আৰ্থিক সমস্যা, হয়তো স্বাস্থ্যজনিত সমস্যা, হয়তো সম্পৰ্কৰ সমস্যা, হয়তো এনেকুৱা এটা সময় য'ত আপুনি ভাবিছিল, মই আৰু নোৱাৰোঁ। জাপানীসকলৰ এটা বিশেষ শব্দ আছে, গমন। ইয়াৰ অৰ্থ ধৈৰ্য ধৰা, সহ্য কৰা আৰু আগবাঢ়ি যোৱা। গমনৰ অৰ্থ এইটো নহয় যে আপুনি কষ্ট অনুভৱ নকৰিব। ইয়াৰ অৰ্থ হৈছে কষ্ট থাকিলেও হাৰ নামানিব। 2011 চনত জাপানত এক ভয়ংকৰ ভূমিকম্প আৰু ছুনামি হৈছিল। হাজাৰ হাজাৰ মানুহ ক্ষতিগ্ৰস্ত হৈছিল। গোটেই পৃথিৱীয়ে লক্ষ্য কৰিছিল সেই কঠিন সময়তো জাপানীসকলে কেনেকৈ শৃংখলাবদ্ধভাৱে লাইনত থিয় হৈ আছিল। কোনো হুলস্থুল নাছিল, কোনো বিশৃংখলতা নাছিল। তেওঁলোকে ধৈৰ্য ধৰি আগবাঢ়ি গৈছিল। এইটোৱেই গমন। জীৱনত কেতিয়াবা আপুনি ফলাফল নেদেখাকৈ কাম কৰি যাব লাগিব। কেতিয়াবা বহু চেষ্টা কৰিও সফলতা নাহিব। কেতিয়াবা মানুহে আপোনাক বুজি নাপাব, কিন্তু মনত ৰাখিব, আজিৰ কষ্টই কাইলৈৰ শক্তি সৃষ্টি কৰে। আপুনি হয়তো এতিয়া যি যুঁজখন যুঁজি আছে, সেইটোৱে আপোনাক অধিক শক্তিশালী মানুহত পৰিণত কৰি আছে। গমন হৈছে ধুমুহাৰ মাজতো শিপা মজবুতকৈ ধৰি থকা গছজোপাৰ দৰে। হেবিট নম্বৰ 10, ৱাবি-চাবি, অপূৰ্ণতাৰ সৌন্দৰ্য। এতিয়া আমি শেষ অভ্যাসটোলৈ যাওঁ, আৰু হয়তো এইটোৱে আটাইতকৈ সুন্দৰ। আজিৰ যুগত মানুহে পাৰফেক্ট হ'ব বিচাৰে। পাৰফেক্ট চেহেৰা, পাৰফেক্ট ঘৰ, পাৰফেক্ট জীৱন, পাৰফেক্ট সফলতা। ছ'চিয়েল মিডিয়াত সকলোকে সুখী দেখা যায়, সফল দেখা যায়, আকৰ্ষণীয় দেখা যায়, আৰু তেতিয়া আমি নিজৰ জীৱনটোক তুচ্ছ ভাবিবলৈ আৰম্ভ কৰোঁ। কিন্তু জাপানীসকলৰ এটা সম্পূৰ্ণ বিপৰীত দৰ্শন আছে, সেইটো হ'ল ৱাবি-চাবি। ই হৈছে অপূৰ্ণতাও সুন্দৰ। এটা পুৰণি কাঠৰ টেবুল, এটা ফাট মৰা কাপ, এটা বয়সীয়া মুখৰ ভাঁজ, এইবোৰত ত্ৰুটি আছে। কিন্তু এই ত্ৰুটিবোৰেই ইয়াক অনন্য কৰি তোলে। জাপানত কিনটছুগি নামৰ এটা শিল্প আছে। যেতিয়া এটা মাটিৰ পাত্ৰ ভাঙি যায়, তেওঁলোকে সেইটো পেলাই নিদিয়ে, সোণালী আঠাৰে জোৰা দিয়ে। ফলত ফাঁটবোৰ লুকাই নাথাকে, বৰং আৰু বেছি সুন্দৰ হৈ উঠে। এইটো কেৱল শিল্প নহয়, এটা জীৱন দৰ্শন। আপোনাৰ জীৱনতো হয়তো ফাঁট আছে, ব্যৰ্থতা আছে, দুখ আছে, ভুল আছে। কিন্তু সেইবোৰেই আপোনাক আজিৰ আপুনি কৰি তুলিছে। আপুনি নিখুঁত নহ'লেও মূল্যৱান। আপুনি সকলো নাজানিলেও যথেষ্ট। আপুনি সকলো সময়তে শক্তিশালী নহ'লেও যথেষ্ট। ৱাবি-চাবিয়ে আমাক শিকায়, নিজকে গ্ৰহণ কৰক, নিজকে ভাল পাওক, কাৰণ অপূৰ্ণতাই মানুহক মানুহ কৰি তোলে। এতিয়া এবাৰ চিন্তা কৰক, যদি আপুনি এই 10টা অভ্যাসৰ মাত্ৰ এটাও আজিৰ পৰা আৰম্ভ কৰে, এবছৰ পিছত আপোনাৰ জীৱন কেনেকুৱা হ'ব? কাইজেনে আপোনাক প্ৰতিদিনে উন্নতি শিকাব। ইকিগাইয়ে আপোনাক উদ্দেশ্য দিব। অচজিয়ে আপোনাৰ পৰিৱেশ সুন্দৰ কৰিব। চিনৰিন-য়োকুৱে আপোনাৰ মন শান্ত কৰিব। কাকাইবোৱে আপোনাৰ ধন সুৰক্ষিত কৰিব। মত্তাইনাইয়ে অপচয় ৰখাব। শচীনে আপোনাক সদায় শিক্ষাৰ্থী কৰি ৰাখিব। গমনে কঠিন সময়ত শক্তি দিব। ৱাবি-চাবিয়ে নিজকে ভাল পাবলৈ শিকাব। মনত ৰাখিব, জীৱন সলনি কৰিবলৈ কেতিয়াও এটা ডাঙৰ সিদ্ধান্তৰ প্ৰয়োজন নহয়। প্ৰয়োজন হয় এটা সৰু সিদ্ধান্তৰ। আৰু এই সিদ্ধান্তটো প্ৰতিদিনে পালন কৰাৰ সাহস। জাপানীসকলৰ সফলতাৰ গোপন কথা কোনো যাদু নহয়। ই হৈছে সৰু সৰু অভ্যাস, সৰু সৰু উন্নতি, আৰু দীঘলীয়া সময় ধৰি অব্যাহত প্ৰচেষ্টা। সেয়ে আজি নিজকে এটা প্ৰশ্ন সোধক, এই 10টা অভ্যাসৰ ভিতৰত কোনটো আজিৰ পৰা আৰম্ভ কৰিম?
কাৰণ হয়তো এই সৰু সিদ্ধান্তটোৱে আপোনাৰ জীৱনৰ নতুন অধ্যায়ৰ আৰম্ভণি হ'ব। জীৱন এদিনতে সলনি নহয়, কিন্তু এদিন লোৱা এটা সঠিক সিদ্ধান্তই জীৱন সলনি কৰিব পাৰে। যদি আপুনি বিশ্বাস কৰে যে সৰু সৰু অভ্যাসে ডাঙৰ সফলতা আনে, তেন্তে এই ভিডিঅ'টো লাইক কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ পৰিয়ালৰ অংশ হওক আৰু এই বাৰ্তাটো সেইজন মানুহলৈ শ্বেয়াৰ কৰক যিজনে হয়তো এতিয়া জীৱনত অলপ অনুপ্ৰেৰণাৰ প্ৰয়োজন অনুভৱ কৰি আছে। আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ জীৱনত নতুন আশা যোগাই তুলিব পাৰে। ধন্যবাদ, পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত।